জোৰকে উকি আৰু আঁতৰিব লাগে। এই পৰিৱেশটো ক'ত ক'ত আছে মই তোমালোকক এতিয়া ক'ব খুজিম। এই পৰিৱেশটো কলিয়াবৰ কলেজত আছে আৰু দ্বিতীয়তে ধেমাজি কমাৰ্চ কলেজত আছে। কলিয়াবৰ কলেজৰ প্ৰিন্সিপাল ছাৰ একেবাৰে ষ্টুডেণ্টৰ লগত বহি আছে। কচোন কিমান দেৰি গাবা, মই থাকিব লাগিব, তোমালোকৰ এটা নাচিব লাগিব, এনেকৈ থাকে। আৰু মই তাত কৈ আহিছিলোঁ, তেখেতলোকে মোক মাতিছিলে আকৌ ছিংগাৰ হিচাপে মতা নাই, মই এজন খেতিয়ক কাৰণে মোক মাতিছিলে। আৰু তালৈ গৈছিলোঁ, তাত গৈ মই যিটো পৰিৱেশ পালোঁ আৰু সেই পৰিৱেশটোৱে আজি ধেমাজি কমাৰ্চ কলেজত নাপালোঁ। আৰু মই বহুত বেছি আশা কৰিছোঁ আহিবলগীয়া দিনত আমাৰ ধেমাজি কমাৰ্চ কলেজে সমগ্ৰ অসমখন প্ৰতিনিধিত্ব কৰিবনে? ইয়াৰ পৰা ভাল ভাল ৰিজাল্ট হ'ব লাগিব নাই? আৰু যিমানবিলাক নৱাগতা আছে প্ৰথমতে হাতখন দাঙিব লাগে। আৰু সকলোকে মোৰ ফালৰ পৰা বহু আন্তৰিক শুভকামনা দিলোঁ। 4-5খনমান মঞ্চত গান গাইছোঁ, তাৰ পৰা গোৱাই নাই, এতিয়া তোমালোকৰ আগত গাম। তো ভুল ভ্ৰান্তি হ'বই পাৰে দেই, ঠিক আছে? এবাৰ জোৰকে গোটেই কমাৰ্চ কলেজৰ Como